কাকুৰা আপোনাৰ নামটো ক'বচোন মোৰ নাম শ্ৰী হেমন্ত দাস আৰু আপোনাৰ এড্ৰেছটো দিব এবাৰ মোৰ এই জাগাখিনিৰ নাম হৈছে ক্ষুদ্ৰশ্ৰেণীকুছি জিলা নলবাৰী মোটামুটি 5 লাখ মান পোনা আৰম্ভ কৰিছিলোঁ যেতিয়া দিয়াৰ বিঘা মাটিত আপুনি মানে 5 লাখ পোনা ষ্টাৰ্ট কৰিছিলে মানে আপোনাৰ খৰচা কিমান পৰিছিলে তেতিয়া খৰচাটো এতিয়া বেছি খৰচা হোৱা নাছিল মোটামুটি 4,000 মান টকা লৈ পেলাই আৰম্ভ কৰিছিলোঁ 4,000 টকাৰে মানে আপুনি আৰম্ভ কৰিছিলে মানে পোনাটো মানে আৰু আপুনি ফিট কি আনিছিলে এইখিনি মাত সেইটো সময়ত খলিয়াটো বেছি ব্যৱহাৰ কৰিছিল তেতিয়া খলিয়াটো আছিল বাকী এই খলি হয়তো ফিটটো নাছিল এতিয়া এই নানান ধৰণৰ ফিটটো আমাৰ ধৰা হেৰি কৰি দিছে এতিয়া কি দিয়ে আপুনি মাছক ফিটত এই বীজটো ব্যৱহাৰ কৰোঁ তাৰ বীজ তাৰপিছত ধৰা খলিয়াটো এইখিনি খলিয়া আচ্ছা ক'ৰ পৰা নাই আপুনি এইবিলাক ফিটটো মই আমাৰ ইয়াতে এটা ডিলাৰশ্বিপ আছে তাৰ পৰা ফিটটো অনা যায় এই বীজৰ খলিয়াটো মেল চেলৰ পৰা এনেকৈ কালেক্ট কৰি অনা যায় আচ্ছা আচ্ছা আৰু আপোনাৰ এতিয়া ধৰক কোনোবা যি কৃষকে যি 1 বিঘা মাটিত যদি ষ্টাৰ্ট কৰিব বিচাৰে তেখেতক কিমান পোনা লাগিব 1 বিঘা মাটিত ষ্টাৰ্টিং কৰিলে যদি আচলতে তেওঁ যদি হেৰি কৰে যি মই অলপ বিজনেছ হিচাপত কৰিলোঁ বিজনেছ কণীৰ সংখ্যাটো বেছি সিমান এটা সঠিককৈ ক'ব পৰা নাযায় তেওঁ ৰানিং কৰিব লাগিব না ৰানিং এনেই কিমান এপ্ৰক্সিমেটলি যদি পোহনীয়া মানুহ যদি ঘৰত নিজাকৈ কোনোবাই পোহে তেতিয়াহ'লে মোটামুটি 700 পোনা 1 বিঘা মাটি আৰু বিজনেছ হিচাপত কৰিলে 1000 মান হিচাপত দিলে মোটামুটি 1000 বুলি নহয় তাত ধৰা তোমাৰ বাতি চিষ্টেমত স্পনটো কিনিব পায় আচ্ছা পেলাই দিলাক তাৰপিছত তাৰে যেখিনি উৎপাদন হয় সেইখিনি বিক্ৰী কৰি দিলাক আৰু তাতে পোনা পেলাই দিলাক মোটামুটি মাহটোত 2বাৰ পোনা বিক্ৰী কৰিব পাৰে আচ্ছা আচ্ছা আৰু আপোনাৰ যিখিনি মানে কৰি আছে কাম অলপ দেখাই দিবচোন আপোনাৰ ক'ত কি কৰি আছে এইটো মোৰ মাগুৰৰ হেৰিটো মই আৰম্ভ কৰি দিছোঁ এইটো পোৱালিৰ বয়স এইটো মাগুৰ ন 3 দিন আছে এইটো 3 দিনীয়া পোৱালি ন 3 দিনীয়া পোৱালি আচ্ছা আচ্ছা এইটো আজি 5 দিন হৈছে ৰানিং এইটো 5 দিন হৈছে ন আপোনাৰ 5 দিন টোটেল আপোনাৰ হেডচাৰ ইউনিট কেইটা আছে টোটেল 13টা আছে টোটেল আপোনাৰ 13টা হেডচাৰ ইউনিট আছে ন আচ্ছা আচ্ছা এইপিনেও আছে ন গোটেইকেইটা টাংকিতে আছে গোটেইকেইটাতে এইটো 7 দিন হৈছে ন আচ্ছা এনেকৈ গোটেইকেইটা টাংকি আৰু এইটো কিমান দিন হৈছে বুলি ক'লে আপুনি এইটো আজি বোধহয় 10 দিন ৰানিং হৈ আছে এইটো 10 দিন ৰানিং ন আচ্ছা এইটো 7 দিন হৈছে আচ্ছা এইটোৰ বোধহয় আজি 9 দিন ৰানিং হৈ আছে 9 দিন ন আপুনি ইয়াৰ পিছত আপুনি ক'ত এৰি দিয়ে মাছবিলাক মানে আপুনি এটা কাষ্টমাৰে লৈও যায় তাৰোপৰি মোৰ নাৰ্চাৰী আছে নাৰ্চাৰীটো এৰি দিয়া যায় বা পুখুৰীটো এৰি দিয়া যায় অলপ সাইজটো ডাঙৰ হোৱাৰ লগে লগে এতিয়া ধৰক এইটো পোনা এতিয়া ষ্টাৰ্ট মানে দিয়াৰ পিছত কিমান মাহ পিছত আপুনি বিক্ৰী কৰিবলৈ মানে ষ্টাৰ্টিং কৰিব পাৰে মানে 5 মাহ পিছত 100 গ্ৰাম 125 গ্ৰাম হৈ যায় 5 মাহত মানে আপোনাৰ 125 গ্ৰাম মাগুৰতো সচৰাচৰ তোমাৰ ধৰা 125 গ্ৰামটো গোটেই কম মাগুৰ নহয় আৰু 125 কিমান পইচা হ'ব যদি 125 গ্ৰাম মাগুৰ যদি বিক্ৰী কৰে এটা মাছ এতিয়া বৰ্তমান 900 টকা কেজি চলি আছে 900 টকা কেজি ন মাগুৰ মাছৰ হোলচেলাৰ ৰেট 900 টকা হয় 100 গ্ৰাম মাগুৰত তোমাৰ হেৰি হ'ব 90 টকা হ'ব 90 টকাকৈ পৰিব ন আচ্ছা আৰু ফিট কিমান লাগিব ধৰক ফিটটো বেছি নালাগে 5 মাহত ফিটটো মাগুৰে কিমান খাব ফিটটো মানে কি হয় এবিচি এটা নতুন খাদ্য এটা ওলাই দিছে মাগুৰৰ এবিচ গ্ৰুপৰ ন আচ্ছা মাগুৰৰ কাৰণে সেইটো মোটামুটি যদি স্পন ফিটটো আৰম্ভণিতে অলপ লাগে তাৰপিছত 1 mm 0.5 mm মানে এনেকুৱাকৈ এটা চিষ্টেমেটিক হেৰিটো 50 ষ্টেজ ৱাইজত আচ্ছা আচ্ছা এটা ওলাই দিছে সেই প্ৰচেছত দিলে মোটামুটি 100 মাগুৰত প্ৰায় 5 কিলোমান খাদ্য হ'লে হৈ যায় আৰু 5 মাহত আচ্ছা কিমান খৰচ হ'ব এইখিনিত ধৰক
100 মাগুৰত যদি আমি 5 কেজি খাদ্য ব্যৱহাৰ কৰোঁ 5 কেজি খাদ্যত খুব বেছি যাব 1000 টকা পোনাটো হিটি পৰি যাব 1000 টকা পোনা আৰু 100 মাগুৰত মোটামুটি 10 কিলো হৈ যাব পাৰে 10 কিলো টোটেল খৰচা আপোনাৰ মানে কিমান বুলি ক'লে 1000 টকা পৰিব ন আৰু বিক্ৰী কৰিব সময়ত এইখিনি পৰা কিমান পাব বুলি ক'লে 1000 টকা পাব 10000 টকা ন মানে আপুনি এইটো কিমান এৰিয়া 8-10ৰ ভিতৰত পাই যাব কিমান এৰিয়া ধৰক হয়তো যদি সেইটো টাংকিত কৰা যায় টাংকিটো মোটামুটি সেইটো ভাল বেনিফিট হয় যদি 8/15 টাংকি এটা কৰি দিয়ে 8/15 টাংকি এটাত কিমান লাগিব বুলি পোনা দিব পাৰি বুলি ক'লে 100 পিস যদি পোনা 100 পিস পোনা দিয়ে 10 কিলো পোনা 5 মাহত বিক্ৰী কৰিব পাৰে 10 কিলো পোনা 5 মাহত বিক্ৰী কৰিব পাৰিব 100 পিস আচ্ছা আচ্ছা আৰু পুখুৰীত সিমানে দিব পাৰিব নে তাতকৈ বেছি দিব পাৰিব পুখুৰীত দিলে বেছি দিব পাৰিব মানে পুখুৰীত হ'লে বেনিফিটটো বেছি হয় নে ধৰক এই টেংকিত কৰিলে বেছি বেনিফিট হয় আপোনাৰ মতে জাগা নাই সেইগিলাখানে টাংকিত ব্যৱহাৰ কৰি আছে টাংকিত যে তেওঁলোকে পালন কৰি আছে আৰু যাৰ পুখুৰী আছে তেওঁলোকে পুখুৰীত দিছে টাংকিত কৰিলে কিবা অসুবিধা হয় নেকি পুখুৰীত আৰু টাংকিৰ মাজত আপুনি কি ডিফাৰেঞ্চ দেখিছে এটা প্ৰব্লেম আছে যদি পুখুৰীত কৰা যায় তেতিয়াহ'লে পানীটো কোনো এটা প্ৰব্লেম নাই যদি টাংকিত কৰা যায় তেতিয়াহ'লে পানীটো সপ্তাহত এবাৰ চেঞ্জ কৰি দিব লাগে আৰু মানে টাংকিত কৰিলে মানে পানী চেঞ্জ কৰি দিব লাগে ন আৰু পানীটো মাজে মাজে চেক কৰি থাকিব লাগে পানীটোৰ কেনেকুৱা কণ্ডিশ্যন এটা হৈ আছে তাত অতিৰিক্ত খাদ্য খানি সিহঁতে খাই পেলাই যিখিনি অতিৰিক্ত ৰৈ যাব সেইখিনিৰ পৰা এটা এমনিয়া এটা হৈ তাৰমানে গেছ ফৰ্ম হৈ যায় আচ্ছা সেইকাৰণে পানীটো ৰানিং কৰি থাকিব লাগে সেইটো পুখুৰীত সেইটো প্ৰব্লেম নহয় নেকি এমনিয়া গেছ সেইটো নহয় সেইটো প্ৰব্লেম নহয় ন ঠিক আছে আপোনাৰ পুখুৰী আছে দেখুৱাই দিবচোন ক'ত কি কৰি আছে আপুনি মানে প্ৰথমতে কি কৰিলে বুলি কয় ইয়াতে আপুনি প্ৰথম আমি হেৰি অহাকালি আমি ধৰি লওক হেৰি কণীটো ওলাম আচ্ছা আজি কি কৰিলোঁ মতা আৰু মাইকীটো আমি মাছটো ধৰিলোঁ আচ্ছা মাগুৰৰ ধৰি পেলাই কি কৰিলোঁ মাইকীটোক আমি ইনজেকশ্যন দি পেলাই থৈ দিলোঁ আচ্ছা হয় পিছত ঠিক আজি ধৰক মই কিন্তু 24 ঘণ্টাৰ মূৰত কৰি আছোঁ সেই বস্তুটো আজি যদি আমি 8টা বজাত মাইকীটোক ইনজেকশ্যন কৰিলোঁ নেক্সট দিনা 8টা বজাত তাৰ পৰা কণীটো কালেক্ট কৰিব লাগিব আচ্ছা আচ্ছা কণীটো কালেক্ট কৰাৰো এটা কথা আছে কি মতাটোক আমি ফালিব লাগে মতাটোক ফালি পেলাই তাৰ ভিতৰৰ ভ্ৰূণটো ওলাই আনি মিক্সিং কৰি পানীত মিক্সিং কৰি কণীটো হেৰি কৰিব লাগে আচ্ছা কৰি তাৰপিছত ট্ৰে আছে কোনটো ট্ৰেড কৰে আপুনি এই ট্ৰে আছে এই ট্ৰেত ব্যৱহাৰ কৰা যায় মানে প্ৰথম অৱস্থাত ন প্ৰথম অৱস্থাত পানীটো এনেকৈ দি কণীটো ইমান মানৰ পৰা দিব লাগে আচ্ছা আচ্ছা তাৰপিছত কণীটো যেতিয়া ইয়াত জাগিব জাগাৰ পিছত লাহে লাহে এটা ছাইড আমি আগফালটো আমি খালী ৰাখি দিওঁ ইয়াত কণীটো জাগাৰ পিছত লাহে লাহে যাই আগত লাগি যায় তাৰ পৰা আৰু কণীটো উঠাব লাগে আচ্ছা তাৰপিছত ক'ত নিয়ে আপুনি কণীটো দিয়াৰ পিছত কিন্তু পানীটো 24 ঘণ্টাই নন ষ্টপ এটপকে এনেকৈ পৰি থাকিব লাগিব তাৰমানে ৱাজ হৈ থাকিব লাগিব আচ্ছা আচ্ছা পানীটো এটপ পৰি থাকিব লাগে ন আচ্ছা বাৰু তাৰপিছত পোৱালিটো নেক্সট আৰু বেলেগ ট্ৰেক গেলি ট্ৰেন্সফাৰ কৰা যায় আচ্ছা তাৰ পৰা সেই টাংকিত গেলি গুচি যায় টাংকি মানে সেই হেডছাৰ ইউনিট নেকি আচ্ছা ঠিক আছে বাৰু আপুনি এইখিনিত কৰি আছে ন মই এইটোত কৰিছোঁ বেলেগতো আছে পুখুৰী এই পাইপ দিয়া চিষ্টেমটো মানে কি কাৰণে দিছে সেইটো যে মোৰ গাহৰি আছে গাহৰি ফাৰ্ম আছে গাহৰিৰ যিটো তাৰমানে তাহাঁতৰ হেৰিটো ইয়াত পৰি যায় গাহৰি যিটো মল মূত্ৰটো ইয়াত পৰি যায় পুখুৰীত পৰাকৈ দিছে না আপুনি পুখুৰীত পৰাকৈ দিছোঁ সেইটোৰ কাৰণে তাৰমানে ইয়াত মই বেছি খাদ্য ব্যৱহাৰ কৰিব নালাগে আচ্ছা আচ্ছা মানে যদি কোনোবাই ধৰক মানে গাহৰি বা মুৰ্গী কাষত থাকে পুখুৰীৰ পাৰত যদি কোনোবাই গাহৰিৰ ফাৰ্ম এখন কৰে নহয় তেতিয়াহ'লে পুখুৰীটোত খাদ্যৰ কোনো অভাৱ নহয় গাহৰিক খাদ্যটো যোগান ধৰি থাকিলেই হ'ল আচ্ছা আচ্ছা তাহাঁতে যিটো তাৰমানে হেৰি কৰিব সেই বস্তুটো মলটো ত্যাগ কৰিব সেইটো আহি পেলাই পুখুৰীত পৰিব সেইটো বেষ্ট খাদ্য মাছৰ কাৰণে উপযোগী আৰু হয় হয় আৰু এইপিনে ক'ত আছে বুলি ক'লে আপুনি এইটো ন এইটো এটা পুখুৰী এতিয়া ধৰক এটা পুখুৰীত যদি আমি ধৰক মাগুৰ মাছলত বেলেগ মাছ দিলে কিবা অসুবিধা হয় নেকি ধৰক শিঙি মাছলত মই বেলেগ মাছ দিলোঁ তেতিয়া কিবা অসুবিধা হয় নেকি অসুবিধা একো নহয় খালি অলপ কি কৰিব লাগে তলতীয়া মাছটো যেনে মিৰ্গাটো কমন কাৰ্ডটো অলপ কম পাৰ্চেণ্টত দিব লাগে তাত বাহিৰে একো প্ৰব্লেম নহয় মানে ৰৌ মিৰ্গা আৰু এইটো তাৰমানে কম পাৰ্চেণ্ট কমন কাৰ্ডটো আৰু মিৰ্গাটো আচ্ছা আচ্ছা অলপ তলত আধাৰ খায় আচ্ছা তলৰ পিনে যদি অলপ কমকৈ দিয়া যায় তেতিয়াহ'লে একো প্ৰব্লেম নহয় তেতিয়া আকৌ বাকী কম পৰিমাণে দিলে হ'ল অলপ যদি মাগুৰ আৰু শিঙি মাছটো পোৱা যায় আচ্ছা আচ্ছা মানে বেলেগ মাছো আমি দিব পাৰোঁ মানে ন
আচ্ছা আৰু আপুনি ধৰক এজন যদি কৃষকে নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰে মানে তেখেতে কিমান মাটিৰ পৰা কৰিব লাগে মানে প্ৰথম অৱস্থাত মানে প্ৰথম অৱস্থাত আচলতে চবেই সেইটো মই চবকে কৈয়ে থাকোঁ সেইটো কথা যে সকলোৱে তাৰমানে একদম কম পইচা দি আৰম্ভণিটো কৰিব লাগে কম পইচা ন যদি আমি 5,000 বা 10,000 টকা লৈ পেলাই যদি আমি কিবা এটা বিজনেছ এখন আৰম্ভ কৰোঁ তেতিয়াহ'লে যদি কিবা কাৰণত আমাৰ লছো হৈ যায় 10 বা 5,000 টকাটো আমাৰ ক্ষতি হ'লেও বেছি আমাৰ হেৰি হৈ নাযায় ক্ষতি নহয় কিন্তু কিছুমানে আৰু বহুত পইচা লৈ পেলাই আৰম্ভণিটো কৰে কিন্তু বহুতে সেনেকে বহুত লছ খাই গৈছে সেইকাৰণে মই মাত্ৰ 4,000 টকা 10 টকা ইণ্টাৰেষ্টত লৈ পেলাই আৰম্ভ কৰিছিলোঁ প্ৰথম আপুনি কেনেকৈ আৰম্ভ কৰিছিলে আপুনি 4,000 টকা 10 টকা ইণ্টাৰেষ্টত লৈছিলোঁ ইণ্টাৰেষ্টত লৈ পেলাই কৰিছিলে না আপুনি ফাৰ্ষ্ট আচ্ছা আচ্ছা সেনেকৈ মই আৰম্ভণিটো কৰিছিলোঁ এতিয়া ধৰক পুখুৰীত এবিঘা মানে পুখুৰী এটাত মানে চূণ কিমান দিব লাগে না আপুনি চূণ এপ্লাই কৰে নাই চূণটো এপ্লাই কৰোঁ আচলতে 1 বিঘাৰ পুখুৰী এটাত মাহত যদি 1 পেকেটকৈ চূণ দিয়া যায় অৰ্থাৎ 9 কেজিকৈ চূণ দিয়া যায় মাহত 9 কেজি ধুনীয়া হৈ থাকে আৰু আচ্ছা আৰু ধৰক এটা পুখুৰীত মানে দ কিমান হ'ব লাগে ধৰক মানে কিবা দ কিবা আছে ধৰক সূৰ্যৰ পোহৰ পৰা তেনেকুৱা ধৰণৰ আচলতে মোটামুটি 4 ফুট বা 5 ফুট দ হ'ব লাগে 4 ফুট 5 ফুট দ হ'ব লাগে ন দ হ'ব লাগে আচ্ছা আৰু যদি আমি স্পনটো হেৰি কৰোঁ আৰম্ভণি কৰোঁ তেতিয়াহ'লে স্পন থকা পুখুৰী এটা কিন্তু অলপ দটো কম লাগে সেইকাৰণে স্পনটো আমি য'ত প্ৰথম আৰম্ভ কৰোঁ নাৰ্চাৰী টাইপ হ'ব লাগে তাৰমানে দটো কম ধৰক 1 কঁকাল থাকিল পানী 1 কঁকাল যদি আমি স্পনটো দিওঁ সৰু পোনাটো যদি দিওঁ তাত ডাঙৰ হোৱাৰ লগে লগে আমি দটোক গেলি লৈ আচ্ছা আচ্ছা সেইকাৰণে যদি এই বস্তুটো কৰা যায় যে মাছৰ ব্যৱসায়টো কৰা যায় তেতিয়াহ'লে সৰু সৰু নাৰ্চাৰী কিছুমান লাগে স্পনটো তাৰমানে ষ্টক কৰাৰ কাৰণে তাতে অলপ ডাঙৰ হোৱাৰ পিছত বেলেগক গেলি তেতিয়া যাতে ট্ৰেন্সফাৰ কৰিব পাৰি আচ্ছা আৰু তেখেতে ধৰক মানে প্ৰথমতে মাৰ্কেটিঙৰ কিবা অসুবিধা পাব পাৰে নতুন কৃষক এজনে যদি ষ্টাৰ্ট কৰে নাপায় বৰ্তমান একো মাৰ্কেটৰ অভাৱ নাপায় মাছৰ মাৰ্কেটৰ অসুবিধা নাপায় ন আৰু তেখেতে ধৰক পোনাবিলাক ক'ৰ পৰা লোৱা উচিত মানে লোকেল মানুহৰ পৰা ল'ব লাগে নে বজাৰত মানে আপোনাৰ মতে ক'ৰ পৰা ল'ব লাগে ধৰক পোনাবিলাক লোকেল মানুহৰ পৰা ল'ব লাগে লোকেল মানুহৰ পৰা ল'ব লাগে ফাৰ্মখনিও চাব লাগে যি কোনি কেনেকুৱা ধৰণৰ মাছৰ প্ৰডাকশ্যনটো কৰি আছে সেইটোত অলপ গুৰুত্ব দিব লাগে আচ্ছা মানুহৰ পোনাখিনি ল'ব লাগে লোকেল মানুহৰ পৰা ল'ব লাগে আচ্ছা আৰু আপুনি ইয়াত মাছত কিবা ভিটামিন বা ছাপ্লিমেণ্ট কিবা দিয়ে নেকি ছাপ্লিমেণ্ট বা ভিটামিনটো আচলতে কেতিয়াবা গেছ পুখুৰীত অক্সিজেনটো কমি গ'লে তেতিয়া টক্সিমেটটো ব্যৱহাৰ কৰা যায় চূণটো যদি আমি নিয়মিতভাৱে ব্যৱহাৰ কৰি থাকোঁ তেতিয়াহ'লে কোনো প্ৰব্লেমেই নহয় কোনো প্ৰব্লেম নহয় ন আৰু অক্সিজেনটো মেইনটেইন কৰিবৰ কাৰণে কি কৰিব লাগে ধৰক অক্সিজেন কমি গ'লে অক্সিজেনটো মেইনটেইন কৰাৰ কাৰণে আচলতে যদি আমাৰ পুখুৰীটোত গেছ হৈ পেলাই ৰাতিপুৱা হ'লে মাছখিনি ভাহে তেতিয়াহ'লে আমি খাদ্যটো 2 দিনমান দিয়াটো বন্ধ কৰি দিব লাগে আচ্ছা আচ্ছা খাদ্যৰ পৰিমাণটো যেতিয়া বাঢ়ি যায় পানীখিনিত তেতিয়াহে অক্সিজেনৰ প্ৰভাৱটো কমি যায় আচ্ছা আচ্ছা মানে আমি এটা নিৰ্ধাৰিত মানে হাৰত মানে আমি তাৰমানে খাদ্যবিলাক দিব লাগে আৰু যদি আমাৰ আৰু কিছুমানে কি কৰে এটা ডাঙৰ ভুল কৰি দিয়ে কি মাছখিনি আজি ৰাতিপুৱাই বুলি গেছ হোৱাৰ লগে লগে কি কৰে চূণ মাৰি দিয়াৰ লগে লগে তাৰে পিছদিনা আৰু বেছি গেছ হৈ যায় আচ্ছা তাৰমানে চূণটো পৰাৰ লগে লগে খাদ্যটো আৰু বেছি পৰিমাণে উৎপাদন হৈ যায় আচ্ছা আচ্ছা কাৰণে মাছগিলা বহুত মৰি যায় কিছুমানৰ কিন্তু আচলতে পুখুৰীত গেছ হ'লে চূণ দিব নালাগে লাহে লাহে চূণটো ব্যৱহাৰ কৰিব লাগে আচ্ছা ঠিক আছে বাৰু আপোনাক বহুত বহুত ধন্যবাদ দিলোঁ আমাক এইখিনি তথ্য জনোৱাৰ কাৰণে আৰু কৃষকসকলে এই ক্ষেত্ৰৰ কথা আমি শুনি লাভান্বিত হ'ব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ